এতিয়া আৰু বহুত মনত প্ৰশ্ন হ'ব পাৰে যে মই মাষ্টাৰ ডিগ্ৰী কৰিবলৈ বা মই বেলেগ কোৰ্স কৰিবৰ কাৰণে মোৰ টকা পইচা নাই কিন্তু আজিকালি টকা পইচাটো কোনো সমস্যা হৈ উঠা নাই যেহেতু মই কৈছো যে পঢ়ি থকা তোমালোকে এতিয়া ডিগ্ৰী পঢ়ি আছে তোমালোকে শনিবাৰে দেওবাৰে তলৰ ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনা দেখাই হয়তো উপাৰ্জন কৰিব পাৰে তোমালোকৰ ঘৰতে হয়তো 20 জলকীয়া গছ কেইটামান পুলি লোৱা যদি তাৰ পৰাই হয়তো বহুত টকা ইনকাম কৰিব পাৰে নাৰ্জী ফুল অসমৰ বাহিৰৰ পৰা আহে অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰা নাৰ্জী ফুল কোটি কোটি টকা বাহিৰৰ পৰা আহে মৎস্য পালন বা পশুপালন এনেকুৱা যোগেদিও আমি উপাৰ্জন কৰিব পাৰো তোমালোকে কথাটো হলে কলগছে একো পেলনি নাযায় গতিকে আমি সেইকাৰণে কৈছো বাৰে বাৰে কাম কৰিব লাজ কোনোবাই লিখা মেলা যদি কৰা বাতৰি কাকত আলোচনীত যদি লেখা মেলা প্ৰকাশ হয় এনেকুৱা ধৰণৰ অসমতে আছে আলোচনী বাতৰি কাকত লেখা বাবদ মাননি আগবঢ়ায় তোমালোকে যদি গল্প কবিতা লিখা তেতিয়াহ'লে ৰেডিঅ'ত যদি তোমাৰ গল্প যদি প্ৰচাৰ হয় কবিতা যদি প্ৰচাৰ হয় তেতিয়াহ'লে তুমি মাননি পাব পাৰা তোমাৰ যদি দূৰদৰ্শনত যদি তোমাৰ যদি কিবা অনুষ্ঠান যদি কৰাৰ সুবিধা পোৱা তাতো হয়তো তুমি উপাৰ্জন হয় এতিয়া কুইজ কম্পিটিশন ডিবেট কম্পিটিশন বছৰৰ 12 মাহে অনুষ্ঠিত হয় থাকে এতিয়া কুইজ কম্পিটিশন বিলাকত 1 লাখ টকা 2 লাখ টকা লৈকে প্ৰাইজ মানি থাকে তোমালোক ভালকৈ যদি কুইজ কম্পিটিশন যোগদান কৰে কুইজ কম্পিটিশনত যিসকলে যোগদান কৰিব তেওঁলোকৰ জেনেৰেল নলেজ অট'মেটিক বাঢ়ি যায় তেওঁলোকে পৰ্যালোচনা পৰীক্ষাত সুখ্যাতে উত্তীৰ্ণ হোৱাত সহজ হৈ পৰে ডিবেট কম্পিটিশন যিমানে অংশগ্ৰহণ কৰিবা সিমানে তোমাৰ কমিউনিকেশ্যন স্কিল বাঢ়ি যাব তোমাৰ তেতিয়া তোমালোকে ইন্টাৰভিউ বিলাকত কোনো খোকোজা নালাগে প্ৰশ্ন উত্তৰ দিবলৈ সক্ষম হ'বা গতিকে ডিবেট কম্পিটিশনত যোগদান কৰা এজ এ দৰ্শক হিচাপে চাব পাৰা কেনেকেনো কথা কয় সেইটো জানিব পাৰা কুইজ কম্পিটিশনত অংশগ্ৰহণ নকৰিলে দৰ্শক হিচাপে গ'লেতো তুমি বহুত জ্ঞান আহৰণ কৰিব পাৰিবা গতিকে এইবিলাক দৰকাৰ হ'লে তোমালোকে মহাবিদ্যালয় ক্লাছ ক্ষতি কৰি হ'লেও যাব লাগিব যিবিলাকৰ যদি তোমাৰ হয়তো ভৱিষ্যতে সহায় কৰিব পাৰে সহায় হ'ব পাৰে এতিয়া তোমালোকে যেতিয়া ডিবেট কম্পিটিশন কুইজ কম্পিটিশন যোগদান কৰিবা সেই এটা ফটো এখন হয়তো তুমি প্ৰাইজটো লওঁতে বেকগ্ৰাউণ্ডৰ বেনাৰ সৈতে ৰাখি থবা